constituency, welcome. Cockroach ST Lok Sabha, welcome. কাৰণে আজি বৃহৎ এটা আমাৰ ইয়াত এটা ধৰণৰ এটা কাৰ্যসূচী চলি আছে। আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গৰিয়ানি দিছোঁ। তেখেতে যি ধৰণৰ বিভ্ৰান্তি আমাৰ অঞ্চলবিলাকত কৰি আছে, ডিলিমিটেশ্যনৰ শব্দটো যি ধৰণেৰে ৰাজনীতি কৰাৰ যি এটা পৰিচালনা তেখেতে কৰি আছে, অতি লজ্জাজনক কথা। কাৰণ যি সময়ত ইমান বছৰ ধৰি আমাৰ এই অঞ্চলবিলাকত বহুখিনি সমষ্টিয়ে আমাৰ BTRৰ বাহিৰত নেতৃত্ব দিয়া খাই আছিলে, আজি এই ঠাইবিলাকে আমাৰ মাজত সোমাই গ'ল। BTRৰ এটা ভাল এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ সময়ত আমি সদায় আমাৰ ইলেকশ্যন কমিশ্যন অফিচাৰক আমি যোৱা গুৱাহাটীত আহাতো আমি লগ ধৰি পেলাই মেমৰিণ্ডাম দিয়া হৈছে যে আমি কোকৰাঝাৰ সমষ্টিটো ST আৰু ওদালগুৰি যি সমষ্টি আমাক সেইটো লাগিব, সেইটো আমাৰ এই যোনটো মেমৰিণ্ডাম তাত পূৰা লিখা আছে। তেখেতে কিন্তু যোৱাকালি যি ধৰণৰে ক'লে যে UPPL দলহে বোলে ওদালগুৰিৰ যোনটো লোকসভা সমষ্টি তাক দৰং সমষ্টি কৰাৰ হাত থকা বুলি কোৱাটো অতি নিন্দাজনক। তেখেতে এটা মানসিকভাৱে বিশৃংখল হোৱা এটা ব্যক্তি। কাৰণ আমি আগতো কৈছোঁ তেখেতে বহুত মদ ভাং খায় আৰু তেখেতৰ মাথাত তেনেধৰণৰ ডিলিমিটেশ্যনৰ নিচিনা শব্দ, ইমান অৰ্থহীন শব্দ আৰু ইমান মৰম লগা এটা পৰিৱেশ ইয়াক ধ্বংস কৰাৰ কাৰণে তেখেতে কাম কৰিছে। গতিকে আজি সমূহ আমাৰ মচলপুৰৰ UPPLবাসী ৰাইজে তেখেতৰ নিন্দাৰ লগতে আজি সকলোৱে তেখেতে ৱাৰ্ণ কৰিছে যে আহি থকা সময়ত তেখেতে যেন আৰু ডিলিমিটেশ্যনৰ লৈ পেলাই যে ৰাজনীতি কৰে তাক আমি মচলপুৰবাসী ৰাইজে আজি সকীয়াই দিছোঁ। আৰু এইটোৱে ক'ল, যোৱাকালি যি আমি ষ্টেটমেণ্ট দেখা পালোঁ তাৰে আজি বিৰোধ প্ৰতিক্ৰিয়া ইয়াত চলি আছে যে UPPLত তাৰ সাঙুৰাই দিয়াটো। আৰু আমাৰ এই সমাজৰ সকলোৱে জানে যে ইলেকশ্যন কমিশ্যনটো এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট। তাততো আৰু কোনোবা ৰাজনীতিক দলে তাত খালি নিজৰ কথাটো ক'ব পাৰে, তাত বিভিন্ন দলে পাৰে, তাতে BPF পাৰে, তাতে UPPL পাৰে, BJP পাৰে আৰু জাতীয় সংগঠন সকলোৱে তাতে নিজৰ কথাটো ৰাখিবলৈ পাৰে। তাৰ কিন্তু সিদ্ধান্তটো তেখেতসকলৰ। কাৰণ ভাৰতত এই যোনটো ইলেকশ্যন কমিশ্যন ইয়াক এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট বনাই ৰখা হৈছে। তাত যদি তেনেধৰণৰ খালি ইয়াত আমাৰ মাজত এটা বেয়া পাওক, এটা হিংসা কৰক, তেনেধৰণৰ পৰিৱেশ বনাই পেলাই ৰাজনীতি কৰাৰ বাদে তেখেতৰ একো কথা নহয়। মই এইটোৱে কৈছোঁ, তেখেতে এতিয়া ৰিটায়াৰ্ড ল'ব লাগে। কাৰণ তেখেতে এতিয়া মাল পানী খোৱাক তেখেতৰ সময় এনে নষ্ট কৰি থাকি লাভ নাই। তেখেতক BTRৰ বাসী ৰাইজে কি ক'ম, ভাষাৰ নাই, তাক বিদায় দিছে তাক। আৰু বেয়া ভাষা দি ক'ব খোজা নাই, বহুতবাৰ ক'লোঁ, বিদায় দিছে। গতিকে ভালে গুচি যা। আৰু 100% শান্ত BTR হাগ্ৰামা ডাঙৰীয়াই সদায় জাতিগত এটা ৰাজনীতি কৰিবলৈ চেষ্টা কৰে। আমি বহুত সময় দেখা পাইছোঁ তেখেতে খ্ৰীষ্টান হ'বলৈ কেতিয়াবা খ্ৰীষ্টানৰ সমাজক বেয়াকৈ কয়, কেতিয়াবা আমাৰ মুছলমান ভাইসকলক বেয়াকৈ এটা ৰাজনীতি কৰে। আৰু সময়ে তেখেতক দেখা পালোঁ কাম চামটো একো কৰাত নাই, তেখেতে ঈদ হ'লে টুপি পিন্ধি ঘূৰি ফুৰে। আৰু এই খ্ৰীষ্টানবিলাকৰ আমাৰ যি হেৰি আছে, যোনটো পৰম্পৰা আছে, সিদিনাখন তেখেতে আকৌ চাৰ্জত যায়। আৰু কেতিয়াবা নাগপুৰত কিন্তু বেলেগ ৰূপেদি দেখা পাওঁ, গেৰুৱা কালাৰতো দেখা পাওঁ। গতিকে তেনেধৰণৰ ব্যক্তিৰ আজি BTRবাসী ৰাইজে আচলতে থু ফিলাব লগাৰে যোগ্যৰ ব্যক্তি বুলি মই ভাবোঁ। আৰু 100% তেখেতে পলিটিক্সে কৰি আছে। আগন্তুক দিনত লোকসভা ইলেকশ্যন আহি আছে, তাৰ পিছত BTRৰ ইলেকশ্যন আহি আছে। ভাবিছে কি যিহেতু উন্নয়ন ফালেদি আমি ৰাজনীতি কৰিব নোৱাৰোঁ, উন্নয়নৰ যেতিয়া ৰাস্তা আৰু আমাৰ নাই, উন্নয়নৰ কথা ক'বলৈ তাত যিহেতু ৰাইজৰ আগত স্ক'প নাই, তেখেতে কি কৰিলে যিকোনো এটা প্ৰক্ৰিয়া যি চেণ্ট্ৰেলৰ পৰা বা ষ্টেটৰ পৰা যিকোনো এটা প্ৰক্ৰিয়া যেতিয়া চলে পজিটিভ ছাইডত, তেখেতে ইয়াক নেগেটিভ ৰোল লৈ পেলাই মানুহৰ আগত বেয়া ৰাজনীতিক আমাৰ মাজত মাৰামাৰি হোৱা এটা পৰিৱেশ আমাৰ মাজত আকৌ তেখেতৰ চৰকাৰৰ সময়ত যি ধৰণৰ গোলাগুলি হৈছিল, 2-3 হাজাৰ মানুহ হত্যা কৰা হৈছিল, মুছলমান ভাইসকলক কি ধৰণৰ হিংসা মাৰা গৈছিল, এই তেখেতৰ চৰকাৰৰ সময়তে এই আটাইবিলাক ঘটনাবিলাক হোৱা। তেখেতৰ কিন্তু তেতিয়া তেখেতে এক আখাৰো মাত মাতা নাছিল মুছলমান ভাইৰ কাৰণে, কিন্তু আজি তেখেতে গুৰু খাবলৈ যায় ঈদত। সেইটো আমি কৈছোঁ। আৰু 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ
देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।